নমস্কাৰ আপোনালোকে ভাবিছে আজি মই নমস্কাৰ কিয় দিলোঁ নমস্কাৰ এই কাৰণে দিলোঁ যে মই যে ইমান ভিডিঅ'বোৰ বনাই থাকোঁ আপোনালোকে কি ভাবে কোন হয় মই বহুতে হয়তো জানে মই কোন হয় কি কৰোঁ বহুতে হয়তো এই কথা নাজানে আপোনালোকে যদি নাজানে মই কোন হয় মোৰ বিষয়ে তেতিয়াহ'লে মোৰ কথা শুনি পেলাই সেইবোৰ এপ্লাই কৰিবলৈ আপোনালোকৰ মন কেনেকৈ যাব কিয় আপোনালোকে কৰিব মোৰ কিছু নলেজ থাকিব লাগিব যিবোৰ নলেজৰ পৰা মই আপোনালোকক ক'ব পাৰোঁ কিছু কথা যদি আপোনালোকে চোৱা নাই মোৰ ডেছক্ৰিপশ্যনত এটা ভিডিঅ' আছে ইম্পৰ্টেণ্ট ভিডিঅ' বুলি সেই ভিডিঅ'টো ক্লিক কৰি চাব তথাপি মই শ্বৰ্টকৈ কৈ দিওঁ মোৰ বিষয়ে অকণমান কথা মই এগৰাকী ইণ্টিগ্ৰেটেড মেডিচিন এক্সপাৰ্ট নেচাৰোপেথ ডায়েটিচিয়ান প্লাছ 20 বছৰ ধৰি মই এটা চেণ্টাৰ চলাই আছোঁ স্লিমিং চেণ্টাৰ লেডিজসকলক ট্ৰেইন কৰা হয় স্লিম হ'বৰ কাৰণে চ' এইখিনি হৈছে মোৰ সৰু সুৰা পৰিচয় মই আপোনালোকক ছাজেষ্ট কৰিব এই কাৰণে পাৰোঁ যে মোৰ এটা বয়স হৈছে মানে এই চাব পাৰে মোৰ চুলি পকিছে অৱশ্যে চুলি পকাটো বয়সৰ চিমটমছ নহয় আজিকালি মোৰ এটা বয়স সঁচাকৈয়ে হৈছে যিসকলে মোৰ ভিডিঅ' চায় তেওঁলোকৰ বেছিভাগেই মোতকৈ সৰু আগতে যেতিয়া বয়স হৈছে বুলি ভাবোঁ বা আনে কয় তেতিয়া অকণমান গাত লাগে আজিকালি বয়স হৈছে বুলি ক'লে ভাল লাগে কাৰণ এই বয়সলৈকে এটাও মেডিচিন নোখোৱাকৈ মই ফিট হৈ আছোঁ চ' মই আৰু মোৰ হাজবেণ্ডে এতিয়ালৈকে এটাও মেডিচিন নোখোৱাকৈ সুস্থ শৰীৰেৰে আছোঁ চ' আপোনালোকক সেইকাৰণে কিছু কথা ক'ব পাৰোঁ আৰু আশা কৰোঁ আপোনালোকে কথাবোৰ মানি পেলাই হেল্ডি হৈ থাকিব আজি মই হেল্থৰ বিষয়ে ক'ব খোজা নাই আজি ক'ব বিচাৰিছোঁ স্কিনৰ বিষয়ে আৰু এইটো কথা মই সদায় কওঁ মোৰ ভিডিঅ'ত যে স্কিন ভালে থাকিবৰ কাৰণে আপোনাৰ হেল্থ ভালে থাকিব লাগিব এইটো কথা নহয় যে এইটো মুখত এপ্লাই কৰক আপোনাৰ স্কিন সুন্দৰ হৈ যাব এইটো এপ্লাই কৰক আপোনাৰ স্কিন টাইট হৈ যাব হ'ব আপোনাৰ স্কিন ওপৰৰ ফালৰ পৰা টাইট হ'ব ডেফিনেটলি ভাল হ'ব কিন্তু তাৰ আগতে আপুনি ভিতৰৰ হেল্থ আপুনি ঠিক কৰিব লাগিব আজি কম স্কিনৰ ভিতৰৰ কথা কিছুমান এটা অইলৰ কথা কম এটা অইল বনাবলৈ কম আপোনালোকক সুপাৰ স্পেচিয়েল অইল সেই অইল ইউজ কৰিলে কি হ'ব কেনেকৈ ইউজ কৰিব স্কিনখনৰ ভিতৰৰ পৰা কেনেকৈ এবজৰ্ব কৰিব আৰু কিয় এবজৰ্ব কৰিব স্কিনখনৰ ভিতৰত আমি কি সালসলনি কৰিব পাৰোঁ সেই অইলকেইটাৰে সেইখিনি কথা আজি ইয়াত জানিম 50ৰ পিছত আমাৰ স্কিনৰ বিহেভিয়াৰ কেনেকুৱা হয় স্কিনৰ কলাজেনৰ কথা কোৱা হয় যে কলাজেন কমি যায় বা নাইকিয়া হৈ যায় এইটো জানিব লাগিব কলাজেন আমাৰ স্কিনৰ পৰা নোহোৱা হৈ নাযায় ই কাম নকৰা হয় আমাৰ স্কিনত আপুনি কেষ্টৰ অইল ইউজ কৰে নেকি আৰু কেষ্টৰ অইল আপুনি অকলে ইউজ কৰে নেকি যদি কেষ্টৰ অইল অকলে ইউজ কৰে আপুনি জানিব লাগিব আপোনাৰ স্কিনখনত ওপৰ লেয়াৰতহে অকণমান কাম কৰিব ভিতৰৰ পৰা এই কাম নকৰিব চ' সেইকাৰণে আজি ক'ব বিচাৰিছোঁ কেষ্টৰ অইলৰ লগত এক বেলেগ ধৰণৰ অইল মিহলাই স্কিনত লগাব লাগিব স্কিনৰ ফাইন লাইন ৰিমুভ টাইট হোৱা আৰু গ্ল'য়িং স্কিনৰ কাৰণে ৰাতি স্কিনত কেষ্টৰ অইল ইউজ কৰিলে স্কিন কোমল হয় কিন্তু পুৰা ধৰণে স্কিন গ্ল' নহয় বা ৰিনিউ হৈ নাযায় কিয় নহয় কাৰণ 50 পিছত আমাৰ ব্লাড চাৰ্কুলেশ্যন শ্ল' হৈ যায় ফাইব্ৰ'ব্লাষ্ট চেলছ নিজৰ শক্তি হেৰুৱাই পেলাই আৰু কলাজেনে নিজক ৰিপেয়াৰ কৰিব নোৱাৰা হয় তেল আৰু ক্ৰীমে স্কিন কোমল কৰিব পাৰে কিন্তু স্কিন এক্টিভ নকৰাকৈ ট্ৰান্সফৰ্ম কৰিব নোৱাৰে তাৰ মানে আমি স্কিনখন এক্টিভ কৰি ল'ব লাগিব ট্ৰান্সফৰ্ম হ'বৰ কাৰণে নহ'লে ওপৰৰ লেয়াৰতে প্ৰডাক্ট থাকি যাব আৰু বিশেষ একো কাম নিদিব ইয়াত এনেকুৱা কিছু কথা আছে যে বেছিভাগ মানুহক আচৰিত কৰে কেষ্টৰ অইল ফাৰ্ষ্ট ষ্টেপহে আচলতে স্কিন ৰেডি কৰে কিন্তু কলাজেন বুষ্ট কৰিবৰ কাৰণে ইয়াৰ লগত আমাক এটা বেলেগ তেলৰ দৰকাৰ হ'ব কেষ্টৰ অইলে অকলে স্কিন ৰিনিউ কৰিব নোৱাৰে কিয় যেতিয়া আপুনি ফাৰ্ষ্ট টাইম স্কিনত কেষ্টৰ অইল ইউজ কৰে তেতিয়া স্কিনখনত ভাল ফিল হয় স্কিনখন গ্ল' লাগে অলপ সময়ৰ কাৰণে কিন্তু কেইদিনমান ইউজ কৰাৰ পিছত আপুনি মন কৰে যে স্কিনখনত বিশেষ একো পৰিৱৰ্তন হোৱা নাই ৰিংকলবোৰ ঠিক তেনেকৈ আছে আৰু এনেকুৱাও নহয় যে কেষ্টৰ অইলে স্কিনত কাম নকৰে ই অলপ বেলেগ ধৰণে কাম কৰে মইশ্চাৰাইজ কৰে কিন্তু এক্টিভ নকৰে কেষ্টৰ অইলক এমলিয়েণ্ট অইল বুলিও কোৱা যায় যাৰ মানে এইটো স্কিন মইশ্চাৰ লগ কৰি স্কিনৰ আউট লেয়াৰ ছফ্ট বনায় 50 পিছত যেতিয়া স্কিন ৰাফ আৰু পাতল হৈ যায়
তেতিয়া তেল বা ক্ৰীমে স্কিনৰ ওপৰৰ ভাগ মাত্ৰ ময়শ্চাৰ ৰাখিব পাৰে কিন্তু স্কিনৰ সেলছৰ ভিতৰলৈ গৈ ষ্টিমুলেট কৰিব নোৱাৰে যিটো কলাজেন আৰু ইলাষ্টিনৰ প্ৰডাকচনৰ কাৰণে ৰেসপন্সিবল এই সেলছবোৰে অকল স্কিন ময়শ্চাৰ নকৰে মাইক্ৰো সাৰ্কুলেশন আৰু এনাৰ্জি সিগনেলছ নতুনকৈ গঢ়ি তোলাত হেল্প কৰে জানো আহক আমাৰ স্কিনৰ ডিপ লেয়াৰত কি হয় স্কিনখনৰ বিষয়ে ভালকৈ জানি লওক তাৰপিছত স্কিনত কাম কৰিব আৰু 100% ৰিজাল্ট পাব মেনোপজৰ পাছত অষ্ট্ৰিনজেনৰ লেভেল কম হৈ যায় আৰু স্কিনৰ তলৰ লেয়াৰত ব্লাড ভেসেলছ সংকুচিত হৈ যায় আৰু কম কাম কৰে যাৰ কাৰণে অক্সিজেনৰ ডেলিভাৰী স্লো হয় সেলুলাৰ মেটাবলিজম উইক হৈ যায় আৰু ফাইব্ৰব্লাষ্ট সেলবোৰ লাহে লাহে ইনএক্টিভ হৈ যায় গতিকে আপুনি তেল বা ক্ৰীম ইউজ কৰিব পাৰে কিন্তু ইয়াত কোনো ৰেসপন্স দেখা নাযাব কাৰণ স্কিনৰ ভিতৰৰ এনভায়ৰনমেন্ট ঠিক হ'বৰ কাৰণে ৰেডি হোৱা নাই সো কেষ্টৰ অইল অকলে ইউজ কৰিলে স্কিনখন কোমল বা আৰামদায়ক বনাব পাৰে কিন্তু ই স্কিনৰ ইন্টাৰনেল অৱস্থাক চেঞ্জ কৰিব নোৱাৰে স্কিনৰ ওপৰৰ ভাগ ৰেডি কৰে কিন্তু ভিতৰত একো কাম কৰিব নোৱাৰে ৰিংকল তেনেকৈ থাকি যায় আপুনি ফিল কৰিব পাৰে ভাল হৈছে সাকে কিন্তু জানিব একো চেঞ্জ নহয় সো কেষ্টৰ অইল এটা বেছ ভাল ইনগ্ৰেডিয়েন্ট ইয়াক ভালকৈ ইউজ কৰিব জানিলে স্কিন জিলিকাই তুলিব যদি ইয়াৰ এক্সেলেন্ট ৰিজাল্ট বিচৰা হয় তেতিয়াহলে এই তেলৰ লগত আমি আৰু এটা বস্তু এড কৰিব লাগিব বস্তুটো এনেকুৱা যে আপুনি লগোৱাৰ লগে লগে আপোনাৰ স্কিনৰ ব্লাড সাৰ্কুলেশন ষ্টাৰ্ট হৈ যায় অক্সিজেন আৰু ফাইবাৰব্লাষ্ট সেলছ ৰিবিল্ড হ'ব জানক কলাজেনৰ কাম বন্ধ হৈ যায় কিয় আমাৰ স্কিনত কলাজেন কম হোৱাৰ মেইন কাৰণ বয়স নহয় মাইক্ৰো সাৰ্কুলেশন কম হোৱা বেছিভাগ মহিলাই ভাবে স্কিন পাতল হলে ৰিংকল পৰে আৰু এই অকল বয়সৰ কাৰণে হয় তেওঁলোকে ভাবে 50 পিছত কলাজেন নিজে নিজে শেষ হৈ যায় সেই কাৰণে স্কিনৰ প্ৰগ্ৰেছৰ কাৰণে এতিয়া আৰু বিশেষ কিবা কৰি লাভ নাই কিন্তু আপোনালোকে জানিব লাগিব ৰিয়েলিটি ইয়াতকৈ বহুত বেছি পজিটিভ আৰু সাইন্টিফিক কলাজেন বয়সৰ লগত শেষ হৈ নাযায় ইয়াৰ সাপ্লাই কম হৈ যায় নিউট্ৰিশন নাপায় আৰু এক্টিভ হৈ নাথাকে মানে ক'ব পাৰি যে কলাজেন কম হোৱা এটো প্ৰবলেম নহয় ইয়াৰ কাৰণ জানিবৰ কাৰণে স্কিনৰ ডিপাৰ সাৰফেচলৈ চাব লাগিব য'ত কোনো ক্ৰীম সিৰাম বা অইল এবজৰ্ব নহয় মেনোপজৰ পিছত অষ্ট্ৰিনজেনৰ প্ৰডাকচন কম হৈ যায় আৰু ইয়াৰ কাৰণে শৰীৰত ৰিএকচন আৰম্ভ হ'বলৈ ধৰে স্কিনৰ সেলছ ফ্লেক্সিবল হৈ নাথাকে অক্সিজেন ভালকৈ নাপায় আৰু তাৰ কাৰণে সেলছবোৰেও ভালকৈ কাম কৰিব নোৱাৰা হয় উইদাউট অক্সিজেন ফাইব্ৰব্লাষ্টে কলাজেনৰ প্ৰডাকচন কৰিব নোৱাৰে এইটো নহয় যে কলাজেন নাইকিয়া হৈ যায় এইটো এই কাৰণে হয় যে সেলুলাৰ এনভায়ৰনমেন্ট ঠিক নহয় স্কিন ঠিক হৈ থাকিবৰ কাৰণে অক্সিজেনৰ সাৰ্কুলেশনৰ ওপৰত নিৰ্ভৰশীল গুটেই প্ৰবলেমবোৰ হয় স্কিনৰ ডিপাৰ লেয়াৰত মুখৰ স্কিন গাৰ স্কিন বেয়া হৈ গৈছে তাৰ কাৰণে আপোনাৰ শৰীৰৰ নেচাৰেল ৰিপেয়াৰ সিস্টেম কন্টিনিউ ৰাখিবৰ কাৰণে কাম কৰিব লাগিব আপোনাৰ স্কিনখনে যথেষ্ট অক্সিজেন পোৱা নাই আৰু যেতিয়া ৰিপেয়াৰ সিস্টেম উইক হৈ যায় তেতিয়া ৰিংকল পৰে ইয়াৰ মানে এটো নহয় যে আপোনাৰ স্কিনৰ এজ হৈছে এই কাৰণে হয় যে স্কিনখনে নিউট্ৰিশন পোৱা নাই যেতিয়া আমি গুটেইখিনি কথা বুজি উঠি স্কিনত কাম কৰিম তেতিয়া স্কিন ভাল হ'বলৈ ধৰিব স্কিনৰ ৰং ভাল হ'ব ৰিংকল কমিব আৰু কলাজেনৰ কাৰণে জবৰদস্তি কৰিব লগা নহয় ইয়াক মাত্ৰ সাপোৰ্টৰ দৰকাৰ হয় কেষ্টৰ অইলে নিজে স্কিনৰ ৰিংকল কম কৰিব নোৱাৰে আমাক ইয়াৰ লগত লাগিব rosemary essential oil এই তেল বায়োলজিক্যালি এক্টিভ ইয়াত কি কম্পাউণ্ড আছে জানক rosemaric acid কাৰ্নষ্টিক এসিড আৰু 1.8 সিনিয়ল এই মাইক্ৰো সাৰ্কুলেশন ইমপ্ৰুভ কৰি ব্লাড সাৰ্কুলেশন ভাল কৰে স্কিনৰ ভিতৰৰ লেয়াৰলৈ অক্সিজেন ডেলিভাৰ কৰাৰ কাৰণে হেল্প কৰে বয়সৰ লগে লগে যেতিয়া স্কিনৰ ভিতৰৰ লেয়াৰৰ এক্টিভিটি কমি যায় rosemary অইলে সেই এক্টিভিটি নতুনকৈ ষ্টাৰ্ট হোৱাত হেল্প কৰে ই স্কিনৰ ভিতৰৰ লেয়াৰত কাম কৰে আৰু কেষ্টৰ অইলে স্কিনৰ ওপৰৰ লেয়াৰত কাম কৰে কেষ্টৰ অইলে হাইড্ৰেট কৰে আৰু rosemary অইলে এক্টিভেট কৰে এই দুইটা তেল মিলি বহুত বেছি ভাল আৰু হেলদি কাম কৰে বহুত বেছি পাৱাৰফুল হৈ যায় দুইটা তেল মিলি এক ষ্টাডিৰ পৰা জনা যায় rosemary অইলে মেচিয়ৰ স্কিনত মাইক্ৰো সাৰ্কুলেশন 40%তকৈ বেছি ইমপ্ৰুভ কৰে কেষ্টৰ অইল আৰু rosemary অইল মিহলালে তেতিয়া বায়োলজিক্যাল চেঞ্জেছ হয়
এই দুইটা তেল যদি ভাল ধৰণে মিক্স কৰা হয় খুব ভাল কাম কৰে এইটো অকল তেলৰে মিক্স নহয় এনেকুৱা এক এনভায়ৰনমেন্ট ৰেডি হয় য'ত হাইড্ৰেশ্যন অক্সিজেনৰ ফ্লো সেলুলাৰ কমিউনিকেশ্যন আৰু কোলাজেন সাপোৰ্ট কৰে অন্য ক্ৰীম বা অইল স্কিনৰ ওপৰ লেয়াৰতে থাকি যায় কিন্তু এই অইল স্কিনৰ ভিতৰৰ লেয়াৰলৈ গৈ ডিপাৰ লেয়াৰলৈ গৈ কাম কৰে ৰাতি শুবলৈ যোৱাৰ আধা ঘণ্টাৰ আগতে এই তেল ইউজ কৰিব লাগে যাতে ভালকৈ স্কিনত এবজৰ্ব হৈ যোৱাৰ পিছত আপুনি শুবলৈ যাব পাৰে দিনত ইউজ কৰিব নালাগে ৰাতি স্কিন ৰিপেয়াৰ হয় সেই সময়ত এই তেল ইউজ কৰিলে খুব সোনকালে ভাল ৰিজাল্ট পাব পাৰি সেই সময়ত rosemary তেল অক্সিজেন ফ্লো কৰাৰ কাৰণে পাৱাৰফুল হৈ উঠে আৰু castor অইল টেম্পাৰেচাৰ মেটাবলিক এক্টিভিটি আৰু হাইড্ৰেশ্যন কৰাৰ কাৰণে হেল্প কৰে ময়েশ্চাৰ অক্সিজেন আৰু হাৰমোনেল সিগনেলিঙৰ এই বেলেন্স ৰাতি বহুত পাৱাৰফুল হৈ উঠে 2 টিস্পুন castor অইল আৰু 5 ড্ৰপ rosemary অইল ভালকৈ মিহলাই লওক হাতত লৈ হাতকেইখন ভালকৈ এনেকৈ ৰাব কৰি গৰম কৰি লওক তাৰ পিছত গোটেই মুখত এনেকৈ গোটেই স্কিনত লগাই পেলাই লাহে লাহে মাসাজ কৰক 3 পৰা 5 মিনিট সময় আপৱাৰ্ড মোচনত স্কিনখন মাসাজ কৰক এই মিক্সচাৰ উইকত 3 বাৰ ইউজ কৰিব ইউজ কৰাৰ আগতে এটা পেষ্ট টেষ্ট কৰি ল'ব কাণৰ এই পৰ্চনত অকমান সময় লগাই থৈ দিব যদি একো ইৰিটেশন নহয় তেতিয়াহলে আপুনি এই তেল ইউজ কৰিব জেনাৰেলি 99% মানুহৰ ইৰিটেশন নহয় কিন্তু কেতিয়াবা rosemary essential oil অকমান ইৰিটেট কৰিব পাৰে তেতিয়াহলে আপুনি এই তেল ইউজ কৰিব নোৱাৰিব কিন্তু এটো জানিব খুব কম মানুহৰ ক্ষেত্ৰত হেতু হ'ব পাৰে ফৰ্মুলা যেতিয়া ভাল হয় স্কিনে জানে কি কৰিব লাগে ফাৰ্স্ট টাইম ইউজ কৰিয়ে ৰিজাল্ট আশা নকৰিব ইউজ কৰি যাওক এসপ্তাহৰ পিছত লাহে লাহে আপুনি ভিজিবল ৰিজাল্ট দেখিবলৈ পাব এটো মনত ৰাখিব যে মেচিউৰ স্কিনত ইমিডিয়েট ৰিজাল্ট নাপায় এই প্ৰসেছে স্কিনৰ ভিতৰৰ পৰা কাম কৰি লাহে লাহে এফেক্ট দেখুৱাব ফাৰ্স্ট চেঞ্জ পাব আপুনি গাল আৰু জ লাইনৰ ওচৰে পাজৰে গৰম গৰম ভাব ফিল হ'ব এয়া মাইক্ৰ এয়াৰকুলেশ্যনৰ ৰিনিউ হোৱা সংকেত যাৰ কাৰণে নিউট্ৰিশন অক্সিজেন আৰু কোলাজেন বনোৱা এমিনো এসিড ভাল ধৰণে ফ্লো হ'ব ধৰিছে এটা কথা জানিব এই প্ৰসেস বয়স কম কৰাৰ বিষয় নহয় এই প্ৰসেসে এইটো কৰে যে আপোনাৰ স্কিনৰ পৰা যি হেৰাই গৈছিল হেয়া ঘূৰাই অনাৰ বিষয়ে সাইন্টিফিক্যালি কাম কৰা হয় এই বিউটি ভিতৰৰ পৰা কাম কৰে আৰু দীঘলীয়া সময়লৈকে থাকে ইমানখিনি আছিল আজি কথা প্ৰথমতে মই আপোনালোকক ক'ব পাৰিলোহেঁতেন যে এই দুয়োটা তেল মিহলাই স্কিনত লগাওক আপোনাৰ স্কিন ভাল হ'ব কিন্তু গোটেইবোৰ কথা নজনাকৈ যদি আপুনি স্কিনত ব্যৱহাৰ কৰে আপোনাৰ একো প্ৰফিট নাপাব আপুনি এটা গোটেইখিনি কথা ভালকে জানিলে ভালকে বুজি লওক তাৰ পিছত আপুনি এই কাম কৰক আৰু 100% ৰিজাল্ট এচিভ কৰক সো এনেকুৱা হেল্পফুল ভিডিঅ'ৰ কাৰণে আমাৰ চেনেল সাবস্ক্ৰাইব কৰি ল'ব নহলে আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন আপোনালোকে মিছ কৰি যাব আৰু ভিডিঅ'টো যিমান পাৰে সিমান শেয়াৰ কৰিব লাইক কৰিব আৰু কমেন্ট কৰিব আপোনালোকে অকনমান এফৰ্ট দেখুৱালে কাম কৰিবলৈ বহুত উৎসাহ পোৱা যায় সো নিজৰ বহুত যত্ন ল'ব বহুত হেলদি আৰু বহুত সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল